Uria Adivasiatum Pini An Kimigicho. Lason si Priacheklo ni Pai Pliar ni Diopani constituency Kaparlo, Santipur Patua Klamalong, Diopani Angkang Uria Adivasiatum, Do An Chingrum Pensi, An Kimigicho Jaimek Dengpon. Bangso Jaimek Ada Porpai Kep Malompen, Flag Mate, Lamain Turpon. La pena pila bangso Jaimek Alongke, Ongdung Armuche Tongdun Pen, Alira Champidun. Labang so Maya Long, Deputy Speaker Dr. Numar Mumin Lapen, Rongasar, SGB, GB Atum Chitong Dunpen, Alira Champidun. Adun to Assam Legislative Assembly, Deputy Speaker Dr. Numar Mumin, Hutod nang lang pon to Poputa, Ning Japon. Bangso Maya Long, Bang Paropo Anbak, Armuche Tongpen, Ning Arong Kilun Kekan, Sitame, Paklangpon. Diopani Pen Verson Teron Karbi Anglong 24/7 News. আপোনালোক সকলোকে ধন্যবাদ জনাইছো যে আজিৰ দিনটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ দিন হয় কাৰণ আমাৰ পিতৃ মাতৃসকলে আমাৰ জ্যেষ্ঠসকলে অতীতত তেওঁলোকে ঝাৰখণ্ড উৰিষ্যা বিহাৰৰ পৰা আহি ইয়াত চাহ বাগানত বসবাস কৰিছিলে আৰু আমাৰ যেটো ৰীতি নীতি যি নিয়ম যেটো উৰিয়া জাতি হিচাপে যে আমি অসমত এটা বৃহৎ আকাৰে আমি আছো বৃহৎ সংখ্যক আছো মানে অসমত আৰু হে আমি কাৰ্বি আংলং জিলাতো আমি গোটেই ঘূৰিলো গোটেই চালো যে যথেষ্ট আমাৰ উৰিয়া সম্প্ৰদায়ৰ লোকবিলাক বসবাস কৰিছে তাৰে মাজত আমি চাইছো যে আমাৰ নামৰ নদী চাহ বাগানত সবতকে বেছি সংখ্যক আছে আমি বসবাস কৰি আছো আৰু সেইভাবে আমি চিন্তা কৰিলো যে আমি এই যেটো আজি আমাৰ যেটো নোয়াখিয়া যেটো পৰ্ব আমি আজি উদযাপন কৰিলো এই পৰ্বটো হৈছে আমাৰ উৰিয়া সম্প্ৰদায়ৰ এটো এটা মানে প্ৰাকৃতিক কৃষিৰ লগত এটো এটা সংলগ্ন ৰাখি এই পৰ্বটো পালন কৰা হয় আমাৰ ৰীতি নীতি মতে আৰু সকলো একগোট হৈ মানে ভাইচাৰা মিলা প্ৰীতি এক মানে প্ৰেমৰ বাৰ্তা আমি দিব বিচাৰো ইয়াৰ যোগেদি যাতে দেশত শান্তি বজাই থাকক সকলো জাতি জনগোষ্ঠীৰ লগত মিলি জুলি আৰু শান্তি সমৃদ্ধি আৰু একাগ্ৰতাত যাতে আমি আগুৱাই যাব পাৰো আৰু আমাৰ জাতিটোক আমি কি ধৰণে আগুৱাই লৈ যাব পাৰো আৰ্থিক দিশত সামাজিক দিশত শৈক্ষিক দিশত এই সকলো দিশবিলাকত এতিয়াও আমাৰ মানুহ বহুত পিছ পৰি আছে তাৰে আমি এটা চিন্তা কৰিছো যে আমি আমাৰ জাতিটো কি ধৰণে আমি সকলো লগত মিলি জুলি অন্য জাতি গোষ্ঠীসকলে যেনেকৈ আগুৱাই গৈ আছে সেই লগতে আমাৰ জাতি গোষ্ঠীক আমি খোজ মিলাই আমি আগুৱাই লৈ যাম বুলি এটা দৃঢ় সংকল্প লৈছো আৰু নিশ্চয় আগন্তুক দিনত ভালে হ'ব বুলি পেলাই আজি আমি আৰম্ভই কৰিছো কিন্তু আগন্তুক দিনত অতি সুন্দৰ হ'ব আপোনালোকে দেখি পাব আৰু সদায় আপোনালোকৰ আমি লগ পাম আৰু এই আমাৰ উৰিয়া সমাজ ফালৰ পৰা আজি আপোনালোকক নিউজ চেনেল সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছো আজি আপোনালোকে আহি আমাক যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি অশেষ ধন্যবাদ দিছো আমি খুবেই আনন্দিত বিশিষ্ট অতিথি হিচাপে আপোনালোকে নিমন্ত্ৰণ কৰিছিলে বিধানসভাৰ উপাধ্যক্ষ বিধায়ক তেখেতে আহি বহুত আমাক বহুত ভাল মানে এই নামবৰ বাগানৰ কাৰণে এই আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে যিবিলাক উন্নয়নমূলক কামবিলাক কৰিছে আগতে আমি দেখা নাছিলো যে এজন বিধায়কে যে ইমান উন্নয়নমূলক কামবিলাক কৰিব পাৰে গতিকে আজি গোটেই বোকাজান এলেত আমি দেখিলো যে ৰাস্তা ঘাট পকীকৰণ হৈছে বাগান এলেকাত মানে ভিতৰুৱা ঠাইবিলাকতো আৰু স্কুল হৈছে আৰু অঙ্গনবাদী সেন্টাৰবিলাকো মডেল হিচাপত হৈ আছে মডেল স্কুলো আমি পাইছো আমাৰ চাহ জনগোষ্ঠীৰ মাজত আৰু এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক স্কুল যাবৰ কাৰণে ইমান অসুবিধা নহয় ৰাস্তা ঘাট খুবেই ভাল হৈছে আৰু আজি তেখেতে এটা ভাল ঘোষণা কৰিলে আমাৰ তেখেতে পৰ্যবেক্ষণ কৰিলে যে উৰিয়া সম্প্ৰদায়ৰ লোক যথেষ্ট আমি কাৰ্বি আংলঙত আছো আৰু আজি আমি এই কাৰ্যসূচীখন ইয়াত লোৱাৰ বাবে তেখেতে এটা অনুভৱ কৰিলে যে উৰিয়া সম্প্ৰদায়ৰ কাৰণে কোনো এটা আজিলৈকে কোনো দিয়া নাই আৰু সেইভাবে তেখেতে আজি এটা ভাল এটা ৰাইজক আশ্বাস দিলে যে উৰিয়া কমিউনিটি হল এটা তেওঁ এটা ডাঙৰকে দিম বুলি পেলাই 25-30 লাখ টকীয়া এখন মানে উৰিয়া কমিউনিটি হল দিম বুলি পেলাই তেখেতে প্ৰতিশ্ৰুতি দি গ'ল আৰু সেইকাৰণে আমি খুবেই আনন্দিত ধন্যবাদ